নমস্কাৰ বন্ধুসকল, আজি তোমালোকৰ মাজলৈ আহিছোঁ মই য'তে ত'তে পৰি থকা এজনী বনৰীয়া বনৰ পাখৰি। তো ব'লা পাখৰিৰ ভিডিঅ' চাওঁগে মজা, তাৰ পাছত দিম ভালকৈ পেলনটো ঠুকনটো। তো ব'লা। তো নমস্কাৰ, ইহঁত দুটাই টক টক কৰি থাকোঁতে আমাৰ অসমৰ মিডিয়াই গৈ থেপথেপাই পেলাই। তো থেপথেপোৱা ভিডিঅ'টো অকণমান ভালদৰে চাই লওঁ ব'লা। गाड़ी स्टार्ट कर। अच्छा बात कर लीजिए। जो पूछे ये बोलो। जो चाहिए हम दे। तो रुको जरा, सबर करो। बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ। আজিকালি ছোৱালীবোৰ কি হৈছে তোমালোকে কোৱাচোন? মোৰ মতেতো খজুলি উঠা যেন লাগিছে, কাৰণ যাকে পায় তাকে দি থেপথেপাই পেলায়। क्या बात कर रहे हैं? এই থেপথেপৰ কাৰণটো হৈছে ট্ৰেণ্ডিঙত চলি আছে বহুতেতো দেই। ইমানে থেপথেপাই যাতে সিহঁতৰ মানে অকল শকতবোৰহে বিচাৰে, কাৰণ কেলৈ সিহঁতৰ নুনুটো সৰু যে, বুজি পাইছা নহয়? সিহঁতৰ নুনুটো সৰু যে, বুজি পাইছা নহয়? समझ रहे हो? समझ रहे हो आप? समझ रहे हो? তো ইহঁত দুটাৰ থেপথেপনি চাই যদি ভাল লাগিল, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু মোৰ পেজটো ফ'ল' কৰি ল'বা। ধন্যবাদ। মাইকী থাকিও বেলেগো মাইকীক চকু দিয়া বনৰাকেইটাক কৈছোঁ, ঐ यही नहीं अभी और सुनिए। মোকো এবাৰ ভাল পাই চাবা নেকি? कुछ तरीका है भीख मांगने का। चलो भाई देखो अब मैं क्या करता। শুনি ল বনৰ পাখৰি, তই যিটো কথা কৈছ তোক চাবলৈ কাৰো খজুতি থকা নাই, উঠি আছে খজুতি তোৰ। ये बड़ी अच्छी बात कही आप। কাৰণ কেলৈ তোক যিহে অৱস্থা দেখিছোঁ, তোক চাগে ভালধৰণে কোনোবাই আগতীয়াকৈ চিলপেক খুলি থোৱা আছে। যদি ভাল পোৱা তেনেহ'লে এই কণ্টেক্ট নাম্বাৰটোত মোক এবাৰ কণ্টেক্ট কৰি আই লাভ ইউ বুলি কোৱা যদি দম আছে পাৰিবা নাই? तेरी दादागिरी निकाल दूंगा मैं। তো মোৰ কথাটো শুনি ল, তোৰ লিখীয়া এজনী ঢেকেৰী চুদিক কোনেও নপতায় দেই। এই ডাবল মিনিঙৰ লাউৰামি কৰি ভিডিঅ' বনাই নাথাকিবি কেলা। কি লাউৰা কথাবোৰ ক'ব লাগিছে তই? নাম্বাৰ দি থৈছোঁ বোলে, কণ্টেক্ট নাম্বাৰ দি থৈছোঁ, ফোন কৰি জনাবা বোলে। কোনে ভাবা তোৰ লিখীয়া এজনী ঢেকেৰী চুদি নালাগে আমাক দেই। गजब बेइज्जती है। নেক্সট টাইম এনেকুৱা লাউৰামি কৰি ভিডিঅ' আমি নবনাবি কেলা। ফাট মাক। चलो भाई देखो अब मैं क्या करता। বাইদেউ আপুনি মৰমৰ নৈ বিচাৰিবলৈ বাদ দিয়ক। আপুনি যিটো চোলা পিন্ধি আছে তাৰ তলত এখন ঢকুৱা থাকে, সেই ঢকুৱাখন আপুনি লগাবলৈ পাহৰিলে। अच्छा हमको सिखा रिया। গতিকে ঢকুৱাখন যদি লগাই ল'লেহেঁতেন তেতিয়া সেই নাৰিকলৰ টুকুৰাৰ সেই আগপিনৰ সেই গুটি দুটা ওলাই নাথাকিলেহেঁতেন দেই। प्यारी समझ गई। ভিডিঅ'টো বনোৱাৰ আগত আপুনি এবাৰ ভাবি চাব লাগিছিলে, যিহেতু মই যিটো চোলা পিন্ধি আছোঁ তাৰ তলত যে ঢকুৱাখন থাকে সেইখন লগাই ল'লে মোৰ গুটিকেইটা ওলাই নাথাকে। আপুনি নিপিন্ধা কাৰণ আছে, কাৰণ পাব্লিকক দেখুৱাব লাগিব আপুনি, যিহেতু গুটি অকণমান হ'লেও ওলাবই লাগিব ন, তেতিয়াহে ভিউজটো পাম। ভিউজৰ কথা আছে, ভিউজৰ কাৰণে গুটিকেইটা উলিয়াই দিছোঁ, লাইক কমেণ্টৰ কথা আছে। তো তোমালোকে চাই মজাটো লোৱা আৰু क्या बात ये बात है। লাইক কমেণ্ট ফ'ল'টো কৰিবাই এনেও। अच्छा অসমীয়া গানটো লগাই ডাবল মিনিঙৰ লাউৰামি কৰি গুটিকেইটা উলিয়াই ভিডিঅ' বনাই আছে, আৰুতো বেলেগ কাম নাই। এইবোৰকে কয় ডাবল মিনিঙৰ লাউৰামি ভিডিঅ'। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিল আৰু বাইদেউৰ ভিডিঅ' চাই কেনেকুৱা মজা পালা কমেণ্ট এটা নিশ্চয় লিখি যাবা।